নমস্কাৰ। অমৃতকালৰ সূচনা পৰ্বত প্ৰধানমন্ত্ৰীৰ অকুণ্ঠ প্ৰেৰণাত অসমত ২০ ছেপ্টেম্বৰ ২০২৩ পৰা অমৃত কলহ যাত্ৰা আৰম্ভ কৰা হয়। আমাৰ শিৱসাগৰ উন্নয়ন খণ্ডৰ বেতবাৰী পঞ্চায়তৰ আশাদ্বীপ গ্ৰাম্য সংগঠনতো যোৱা ইংৰাজী ২৭-৯-২৩ তাৰিখে অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণি কৰা হয়। আশাদ্বীপ গ্ৰাম্য সংগঠনৰ ২২টা আত্মসহায়ক গোটৰ সদস্যসকলৰ উপস্থিতিত গ্ৰাম্য সংগঠনৰ অফিচ গৃহত জীৱিকা সখী বাইদেউ, পশু সখী বাইদেউৰ উপস্থিতিত এক মাংগলিক কাৰ্যসূচীৰে আমাৰ এই অমৃত কলহ যাত্ৰা আৰম্ভ কৰা হয়। দিবলে ভয় আমি নকৰো, এই মাটিতে জনম ললো, এই মাটিতে সৰগ ৰচিছো। দেশ বুলিলে বুকু পাতি দিবলে ভয় আমি নকৰো, এই মাটিতে জনম ললো, এই মাটিতে সৰগ ৰচিছো। একেলগে হাতে হাত ধৰি যাওঁ আগুৱাই পাহাৰ ভৈয়াম সকলো মিলি, যাওঁতি যুগীয়া জননী মোৰ মাটি মোৰ দেশ, মোৰ মাটি মোৰ দেশ, মোৰ মাটি মোৰ দেশ, মোৰ মাটি মোৰ দেশ। ভাৰতীয়াইৰে সেউজী ধৰণী, অসমীৰ বতাহত অমিয়া মাধুৰী। তাঁতৰ খিটখিটনিত ঢোলৰ গুমগুমনিত ৰচুকি নাচনীয়ে কঁকাল ঘূৰাই, আইৰে ঢেঁকী খালে চুবুৰি কপাই। একেলগে হাতে হাত ধৰি যাওঁ আগুৱাই পাহাৰ ভৈয়াম সকলো মিলি, যাওঁতি যুগীয়া জননী মোৰ মাটি মোৰ দেশ, মোৰ মাটি মোৰ দেশ, মোৰ মাটি মোৰ দেশ, মোৰ মাটি মোৰ দেশ, মোৰ মাটি মোৰ দেশ।
দিবলে ভয় আমি নকৰো এই মাটিতে জনম ললো এই মাটিতে সৰগ ৰচিছো দেখ বুলিলে বুকু পাতি দিবলে ভয় আমি নকৰো এই মাটিতে জনম ললো এই মাটিতে সৰগ ৰচিছো একেলগে হাতে হাত ধৰি খুঁজে খুঁজে বিলাই ভৰি যাওঁ আগুৱাই পাহাৰ ভৈয়াম সকলো মিলি যাওঁতি যোগীয়া জননী মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ অমিত কল যাত্ৰাৰ যোগেদি দেশৰ প্ৰতিঘৰ মানুহৰ পৰা এমুঠি মাটি সংগ্ৰহ কৰি বীৰ শ্বহীদসকলৰ সোঁৱৰণত ৰাজধানী দিল্লীত অমিত উদ্যান নিৰ্মাণ কৰা হ'ব। এই অমিত কল যাত্ৰা কাৰ্যসূচীত বেতবাৰী পঞ্চায়তৰ আত্মসহায়ক গোটৰ এগৰাকী সদস্যা হিচাপে মোৰ ঘৰৰ পৰা এমুঠি মাটি দি যথেষ্ট আনন্দিত হ'লোঁ।